ডংকা মোকামত 1000ডাল গছপুলি ৰোপণ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা মোকামত বৃক্ষ ৰোপণকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণত অংশগ্ৰহণ বৰলেংৰি ভূমি মালিক সন্থাৰ সভা যোৱা 1980 বছৰৰ পৰা বসবাস কৰি অহা খিলিঞ্জীয়া লোক জিলা ৰাজহ বিভাগৰ পৰা ফুটা কৰি নোপোৱালৈকে 4 লেনযুক্ত পথ নিৰ্মাণৰ নিৰ্দেশ দিলেও উঠি যাবলৈ ৰাজি নহয় মন্তব্য বৰলেংৰি ৰাইজৰ বিজেপি চৰকাৰৰ দিনত মানৱীয়তাৰ চূড়ান্ত স্খলন ডিফু চিভিল হস্পিটেলৰ পৰা পত্নীৰ মৃতদেহ নিবলৈ এম্বুলেন্সৰ অভাৱত পিঠিত বুকুচা বান্ধি ঘৰলৈ নিলে স্বামীয়ে পথৰ দুৰৱস্থাৰ বাবে কোনো অটো ৰিক্সাও সন্মত নহয় মৃতদেহ নিবলৈ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া গৈছোঁ প্ৰথমটো বাতৰিলৈ পশ্চিম কাৰ্বি আংলঙৰ ডংকামকমত বৃক্ষৰোপণ কাৰ্যসূচী সমগ্ৰ ডংকামকম এলেকাৰ 1000ডাল গছপুলি ৰোপণৰ লক্ষ্যৰে অনুষ্ঠিত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বুধবাৰে ডংকামকম ৱাইচং খেলপথাৰত গছপুলি ৰোপণৰ শুভাৰম্ভণি কৰে জিলাবাসীৰ সুস্বাস্থ্য অটুট ৰখাৰ বাবে পৰিৱেশক প্ৰদূষণমুক্ত কৰাৰ লগতে বতৰৰ ভাৰসাম্যতা গঢ়াৰ বাবে গছপুলি ৰোপণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে বিজেপি চৰকাৰে ডংকামোকাম লাইটিং ক্লাবৰ উদ্যোগত ৰূপায়িত গছপুলি ৰোপণ কাৰ্যসূচী উপলক্ষে আয়োজিত সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰিও বিধায়ক ডক্টৰ মানসিং ৰংপি ডংকামোকাম পৌৰ নিগমৰ অধ্যক্ষ টেলিছ ৰাম ৰংহাং উপাধ্যক্ষ ৰেঞ্চিং টিমু ৱাৰ্ড কমিশ্যনাৰ চেৰলংকি বে প্ৰমুখ্য কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে सरकार पे झाकी जो है पन्नो योंगसी अलांगी निंहांग लोंगते 99,000 बंके ओको बैंक लून रामलो लखनके इंटरेस्ट तक पिनांग ने आके जो इकनसी आवास योजना केनके देंगोन এই কাৰ্যসূচীৰ অন্তত ইতিমধ্যে সম্পূৰ্ণ হৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰ মুকলি কৰাৰ লগতে ৰাংচিনা কলেজলৈ যোৱা 600 মিটাৰ পথৰ মেৰামতিৰ আধাৰশিলা স্থাপন কৰে হামৰেনৰ পৰা সুন্দক্ৰ আৰু ডংকামোকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ৰাজহ বিভাগৰ পৰা 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত ক্ষতিপূৰণ নোপোৱালৈকে উঠি যাবলৈ ৰাজি নহয় নাগালেণ্ড সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত নাহৰজান বালিজান বৰলেংৰি কাৰাগাঁও গৌতম বস্তি আৰু খটখটি এলেকাৰ ৰাইজ কাৰণ ক্ষতিপূৰণৰ নামত অঞ্চলটোৰ প্ৰকৃত ভূমি মালিকে এতিয়াও ৰাজহ বিভাগৰ পৰা লাভ কৰা নাই এটকাও দিন যিমানে হৈ আহিছে 4 লেনযুক্ত পথ নিৰ্মাণক লৈ ক্ষতিপূৰণ প্ৰদানৰ কথালৈ অধিক জটিল হৈ গৈ আছে ইতিমধ্যে 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে কাৰাগাঁও অঞ্চলত ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিলেও পট্টা থকা প্ৰকৃত ভূমিৰ মালিকসকলে ক্ষতিপূৰণ নোপোৱাক লৈ অসন্তুষ্টি আৰু গাঁও এৰি নোযোৱাৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে বুধবাৰে পুৱা বৰলেংৰি এগ্ৰেছিভ লেণ্ড অনাৰ কমিটিৰ উদ্যোগত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভূমি মালিক সন্থাৰ সভাপতি অনন্ত মেছ আৰু সম্পাদক এনডিউ ঠিকিৰৰ উদ্যোগত অনুষ্ঠিত সভাত নাহৰজান বৰলেংৰি খটখটি গৌতম বস্তি বালিজানৰ ৰাইজে নিজৰ ভূমি হেৰুৱাৰ বাবদ ক্ষতিপূৰণ নোপোৱাক লৈ ভূমি এৰি নোযোৱাৰ সিদ্ধান্ত লয় প্ৰায় 40 বছৰ ধৰি এই অঞ্চলৰ ৰাইজে বসবাস কৰি আহিছে নিজৰ ভূমিত আনহাতে এই এলেকাৰ লোক সৰল মাটি পট্টা কৰি দিয়াৰ নামত দৰ্শন কোৰ আৰু আনোৱাৰ আলী নামৰ ব্যক্তি দুজনে ইতিমধ্যে গাঁৱৰ দুখীয়া পৰিয়ালৰ পৰা প্ৰতিজনৰ পৰা 5-6 লাখৰ পৰা 7 লাখ আদায় লোৱাৰ হৈছিল বুলি অভিযোগ আনিছে ৰাইজে ক্ষতিপূৰণ নোপোৱাৰ সন্দৰ্ভত ৰাইজৰ প্ৰতিক্ৰিয়া জানিবলৈ আমাৰ কাট নিউজৰ সাংবাদিক আনন্দ টেৰাং উক্ত স্থানত উপস্থিত হয় বৰলেংৰি লং নাহৰজান
ladak Karbi Anglong la pen Nagaland hoya long dak Borlengri Mahorjan pen ladak 4 line ka salam ji atawar non lom kahurisai labang so lam puthak ni tum birta long se pinyang humri lo la Borlengri labang so hawar lom pangrum pet don pharu ke thom so se along le tum labang so 4 line along long le dun juilo kusi dak don hedjong ni tum nang kahumri pen birta long lo ta se alang le tum ben ki puji lama gala hen lo je labang so along le tum pinia an setame lang tum tangka poisa pen jitu Karbi Anglong Autonomous Council KAC pen ke long nei jitu compensation a tangka labang so tangka setame ke long nei tame long lelan la sila lang tum bang ke pini lahai ka chingrum nang ko gala han lo je dak revenue office pen setame alang tum wang pen sila dak chitrek ngo la pen hem chipri no la so che alang tum han than rong pu setame alang tum bang ke non ki pui bang ke la lo chitrek ji la pen dam ji bon setame labang so 4 line ka selam lo jitu kilong do nani jitu compensation la sobang long week nai posi alang le tumbang pini dak chingrum si ke chingwai la pokajan penili anon terang katnis সাংবাদিকৰ আগত তেওঁলোকৰ মনৰ কথা এইদৰে ব্যক্ত কৰে গৌতম বস্তিলৈ আমাৰ যি এফেক্টেড লেননৰ বিলাক ইয়াত যোগদান হৈছে মই সবক ধন্যবাদ দিছোঁ লগত আমাৰ এফেক্টেড লেননৰ যি মনৰ দুখৰ কথাটো চৰকাৰৰ লগত মানে লৈ যাবলৈ কাৰণে আমাৰ মিডিয়াসকলক আহিছে মিডিয়াসকলক আমি ধন্যবাদ দিছোঁ আমাৰ বিশেষ কথা হৈছে যে কি আমাৰ যিখিনি মাটিখন চৰকাৰে মানে এফেক্টেড লেনৰ আমাৰ হৈছে যি মাটিখন বাইপাছ ৰোডৰ পৰা যি গৈছে এই মাটিখনৰ পইচা আৰু ঘৰৰ খানি আৰু যি গছ গছনি আছে সেই সব টকাখিনি আমি ভালকৈ পাব লাগে সেইকাৰণে আমাৰ কাৰ্বি আংলং আমাৰ CM সকলৰ ডাঙৰীয়াক আৰু আমাৰ আসাম চৰকাৰৰ আমাৰ প্ৰধানমন্ত্ৰী হওক ইয়াত আমাৰ চিফ মিনিষ্টাৰ সকলক মই ধন্যবাদ দিছোঁ যে কি আমাৰ যিখিনি মাটিখন গৈ আছে এই চৰকাৰৰ পৰা যি আমাৰ হিচাপত টকাখিনি দি আছে এই হিচাপত আমি টকাখিনি পাব লাগে গতিকে আমি ইয়াত সকলো মানুহবিলাক কেইটামান জেগাত টকাখিনি পাই শেষ হ'ল কিন্তু আমাৰ 4-5টা গাঁৱৰখিনি এতিয়ালৈকে মানে টকাখিনি বিতৰণ হোৱা নাই এতিয়া বৰ্তমান বাইপাছ ৰোডখন কামখিনি চলাচল হ'ব ধৰি আছে কিন্তু আমি হ'লে এতিয়ালৈকে একো টকাখিনি হওক ঘৰৰ হওক মাটিৰ হওক গছ গছনিৰ হওক একোটাই মানে হাতত নাই পোৱা কাৰণে আমি গোটেইখিনি ৰাইজ বহুত দুখত আছোঁ হয় আমি কাৰণ পইলাটো ৰিটাৰ্ণটো দিয়া নাই মোক পৰা কৈ আছে কোনো নহনিয়ে এইটো কাৰণে dated November 5, 2018 এইটো আমি খান লিখি কিনে ৰেভিনিউ অফিচাৰ ARO কি বি দিছে সেটেলমেন্ট অফিচাৰ কি বি দিছে সব ৰেজিষ্টাৰ্ড পোষ্টে আছে আমি খান লগতে ৰিসিপ্ট আছে ৰেজিষ্টাৰ্ড পোষ্টে পঠাইছে তেতিয়া বি আজি তক আমি খান কে একো ৰিপ্লাই দিয়া নাই তাই বিজেপি চৰকাৰৰ দিনত মানৱীয়তাৰ চূড়ান্ত স্খলন মানৱ দেহাৰ অন্তিম সময়ত দুখী পৰিয়ালটোক সকাহ দিবলৈ পৰাকৈ নাই ডিফু চিভিল হস্পিটেলত এম্বুলেন্স দুখীয়া লোকজন এম্বুলেন্সৰ ব্যৱস্থা হস্পিটেলৰ কৰ্তৃপক্ষই কৰি নিদিয়াত নিজৰ পত্নীৰ মৃতদেহ নিলে পিঠিত বুকুচা কৰি মেইন বে নামৰ লোকজন তেওঁলোকৰ ঘৰলৈ যোৱাৰ পথৰ অৱস্থাও ভাল নোহোৱাৰ বাবে টকা দিলেও ৰাজি নহল ভাৰত যাবলৈ কাৰ্বি আংলং জিলা পৰিষদৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত জিলা স্বাস্থ্য খণ্ডৰ ভিতৰি ফুপুলা স্বৰূপ ওলাই পৰিল জল পটপটকৈ হিলছ মেডিকেল কলেজ স্থাপনেৰে জিলা স্বাস্থ্য খণ্ডত ইতিহাস হ'বলৈ ওলোৱা সময়তে জিলাবাসীৰ আটাইতকৈ নিৰ্ভৰযোগ্য বুলি ভবা ডিফু চিভিল হস্পিটেলখন প্ৰকৃততে কিমান নিৰ্ভৰযোগ্য বিশেষকৈ দুখীয়া লোকসকলৰ বাবে সেয়া মঙলবাৰৰ ঘটনাতে ওলাই পৰিছে চিকিৎসাৰ বাবে হস্পিটেললৈ অনাৰ পত্নীৰ মৃত্যুৰ পিছত মৃতদেহ কঢ়িয়াবলৈ নাই এম্বুলেন্স কোট মৃতদেহ কঢ়িওৱাৰ গাড়ী হয় নিজ পত্নীৰ মৃত্যুৰ পিছত স্বামী তথা স্বামীৰ পৰিয়াল বেজাৰ আৰু চকুপানীৰে বাট নেদেখা হৈছে আনহাতে এম্বুলেন্সৰ অভাৱত কঢ়িয়াই নিবলৈ বাধ্য হৈছে চহৰৰ মাজেদি পত্নীৰ মৃতদেহ আনহাতে টকা দিলেও অটোৰিক্সা চালকেও ৰাজি নহয় মৃতদেহ লৈ যাবলৈ কাৰণ লোকজনৰ নিজা ঘৰ মেনসিং ৰংহাঙলৈ যাবলৈ পথৰ অৱস্থা একেবাৰে ভাল নহয় tuke jenon prabjin pe nilitum fan kedam ke bang awar sai nang pipo la pe nang pinu nang piwek nang popusi nilitum abatai tame nilitum towar kawe pen ke anutina fanta pachini lo la pen anutina korte ngira tuma fansi tame nilitum hin pen
rong asor laan ningkan pokep ladak arong do erlonon laan positame nilitum along akisung ke towar pen taun pen laan kate bok arong lo mensing rong harong puke nanglitum along tin along sitame documents along sitame theklong ji la so rong along la sona kisung ke non pen kalilu la pen non an sitame nilitum la son si theklong mom che tong bom lang la si la son akisung pen nitum haname pajok ji phansi sarkar hi na phansi tame nilitum achuningri padu konilo nilimen ke birensi kero বিকল্প একো ৰাস্তা বিচাৰি নেপাই লোকজনে এইদৰে মৰমৰ পত্নীৰ মৃতদেহ নিবলৈ হ'ল পিঠিত বান্ধি অৱশ্যে এই ঘটনা এদল সাংবাদিকৰ লগতে UKYAৰ সভাপতি সম্পাদক ক্ৰমে ৱাৰলম কি ডেৰা আৰু আণ্ডাৰ ৰচনে প্ৰত্যক্ষ কৰে আৰু লগে লগে তেওঁলোকক মিলি অটোৰিক্সা এখন ঠিক কৰি দিয়ে যদিও মেইন ৰংহাং গাঁৱলৈ যোৱা পথৰ অতিশয় দুৰৱস্থাৰ বাবে মাত্ৰ হৰিলাল বস্তিলৈকে লৈ যায় তাৰ পৰা পুনৰ অটো ট্ৰাক এখন পাই যোৱাত অনুন্নয় বিনিময় কৰি ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে এইসকল ব্যক্তিয়ে চহৰৰ সমীপতে মাত্ৰ 3 কিলোমিটাৰ পথৰ দুৰ্গম অৱস্থাৰ বাবে এই নগুণ নাক্তি লোকজনৰ উন্নয়নৰ ঢাক ঢোল বজাই ভাগৰি নপৰা বিজেপি চৰকাৰৰ দিনত ডিফু চিভিল হস্পিটেলৰ এই লজ্জাজনক অৱস্থাক ৰাইজে কি বুলি ক'ব ডেড বডি এটা ছটা মইতো ইয়াত ছটা আগে আগে জাষ্ট মই হস্পিটেলৰ পৰা ওলাই গৈছোঁ তেতিয়াওতো মই গম নাপাওঁ এনেকুৱা এটা ঘটনা যে গাড়ীখন বিচাৰিছিলে গাড়ীখন এতিয়াতো ড্ৰাইভাৰ মই সুধিব লাগিব যোৱাকালি এনেকুৱা ড্ৰাইভাৰ ডেড বডি নিবৰ কাৰণে গাড়ী বিচাৰিছিলে নেকি আৰু গাড়ীখনতো আমাৰ আছেই কিবা অলপ সামান্য কিবা এটা যান্ত্ৰিক বিজুতি এটা আছিলে সেইটো এতিয়ালৈকে গাড়ীখন আমিতো ব্ৰেকডাউন কৰি দিয়া নাই গাড়ীখনটো চলি আছে তাৰমানে আপুনি গম পোৱা নাই নেকি ছাৰ মই গম পোৱা নাই এতিয়া ৰাতি এতিয়া দিনতহে গম পাইছোঁ মংগলেহী ৰিপৰ্ট কাট নিউজ পিছপৰা পশ্চিম কাৰ্বি আংলঙৰ ভিতৰুৱা এলেকাত থকা স্কুলসমূহত সহজতে চৰকাৰী বিষয়া তথা চৰকাৰৰ দৃষ্টিগোচৰ নহয় ভিতৰুৱা দুৰ্গম এলেকা বুলি যাব নোখোজে স্বয়ং বিষয়াসকল এই সোণালী সুযোগ গ্ৰহণ কৰি শিক্ষকসকলে বিকল্প স্থানীয় শিক্ষকসকলৰ দ্বাৰা পাঠদান কৰোৱায় এনে স্থলত সেই স্কুল শিক্ষা ব্যৱস্থা কেনে হ'ব পাৰে আপোনালোকে অনুমান কৰক আহক আমৰি পৰিষদ সমষ্টি লোৱাৰ প্ৰাইমেৰী স্কুলখনৰ অৱস্থা আৰু পাঠদানৰ বিষয়ে জানো এই প্ৰতিবেদনৰ যোগে আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত এইখন এখন LP স্কুল নাম লোৱাৰ আমৰি মাইলাং সিং LP স্কুল প্ৰথমে আপোনালোকে স্কুলখনলৈ যোৱা পথৰ দৃশ্যলৈ মন কৰক ঘন জংঘলৰ মাজে মাজে যাব লাগে স্কুললৈ স্কুলখনত চৰকাৰীভাৱে নিযুক্তি দিয়া শিক্ষকজনৰ নাম বীৰেন্দ্ৰ ক্ৰৈ বিগত এবছৰ ধৰি স্কুললৈ অহা নাই পাঠদানৰ বাবে তেওঁৰ সলনি পাঠদান কৰে মাহেকত 2000 টকা দৰমহা দি তেওঁ তথা স্কুল মেনেজিং কমিটিৰ সভাপতি সম্পাদকৰ মাজত হোৱা বুজাবুজিত নিযুক্তি দিয়া বিকল্প শিক্ষয়িত্ৰীয়ে আনহাতে অঞ্চলটোৰ অতিশয় দুখীয়া পৰিয়ালৰ লোকে স্কুললৈ নিজৰ ল'ৰা ছোৱালী পঢ়িবলৈ স্কুল পঠোৱাৰ সলনি বাহিৰত অনা কাৰ্বিৰ ঘৰত ৰাখি পঢ়ুৱায় Akamburalo nili lapen Mailangceng akamburalo lapen ladak master kibang be pening pen an nengkan ladak alang di duty nang puri nengkan krip hobag duiglo adalang de bang bepin la se sekolah long la sang pedini nang lita ketunai kedang nang ka rondo seta tun ik bang bederlo lapen adon thu senil tung ke thang ik derlo la se alang di kibang be join nilo nengkan krip hotherok alang di bang det pen bang bepin la go so se kimatha jimala school kichok che bang kanang tum si ante to ne to mana thupa nangar du tholang ante la ningkan kre photrok alang ni dak nang jonlo la pen la dak than bang asai nang chiklem te dalo ante non ko ke ko mar phansi mania phan ka pe than do ma la pen apu school ma si than bang ave dalo ke thana bang ke alang lipulo nili bang be aku nili bang be ada ka du kenang di thanoi angka alang li ta permanent than no nili bang un leke pukang thu takali ko mar phan no than nun tu ke nang li phan ma anut ka pre ka phan ala nili hemso ala nili korpi hai bang phan si ke than dikka
lase alang li phan ko chiklujon thomjon flipen ke than ke alang li phan 4000 ber lang tang ke pi Ciklo yon ko an si piji pu. ene ke 2000 pu sipu Ciklo yon 2000 pu lo. La pen la so nang li SMC a mai pu lo ke di la so ro. alang iglo SMC Ante la so skola pu thak nang li chini ma mane sang ciklo yon long ko an si nang li chini ma. student hoi pen lang dam bulote nona kedam tanga chiklo bang pek piket ke thom nang li lasi tunji pu sia lang li nang pu ta tun te det Ante hala so sang piket de thom pen ke ko pisi nang li tum claim ila. iskola long bikok lo thubok lo la ari ke pali uju kichu ajat kichu ma la sini tum ke adon thu phan se thak thu ik det lo Ante la so school along asang nang le lo pu pen ke master chewang we la so sa. Chewang vi pin man si nang li SMC a mai pu ben si la bang so asang ta menang tum rong si chebak da ti la. kalang iglo jebak ignang kok lo hala phuju cho det la pen arbe chok po ki pat thu ajak A master ke la ko dakan lang ka helo la dak la bang so school pen ko ana kilometer do ji arong. ladak di tumarong pen amsan ke kilometer krinder kep dolang la pen amsui get pen hola amsui pen hot kuri anti ko ano ni ta chini ge der lo se tambe alang li ka hot kuri To chol ante to nang li tum la so school than bom lo ande na la bang so than bang quarter do ma ayo ke sang adim nang li tum rong pen kim pi ma wang lo te anut ka pre ka hem si ke sang lo. sang se ni tum pulo jong se nang li ladak se sang ko gi pulo tang te ni tum nang kim pipo la pen adak puket room ta do ladak le do noi ang ka lang li bang ke sang se ni li ge ha hem pen se bang bom ji bait men bang ik bom po la pen ni li phan ke ladak duty ke puri ta ni li regular se bangi pu ka lang ta bang de আমাৰ সাংবাদিকৰ আগত আমৰি শাখাৰ কেছে খুবেৰে প্ৰকাশ কৰে যে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন টিম কাৰ্বি আংলঙে এবাৰৰ বাবেও হলেও এনে দুৰ্গম ভিতৰুৱা আৰু অতিশয় দৰিদ্ৰ পিছপৰা গাঁৱলৈ আহি পৰিদৰ্শন কৰক। চিনথঙৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 78200 Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Bisnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Lifu, 782460 Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। Atokimi Outlet brings you an amazing items for your kitchen and dining.
like Hawkins, Flux, Milton, Trail, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Atorkini outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. Simonjir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnep, Ward number 4, Depot, Karbi Anglong. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলা পৰিষদ গঠনৰ প্ৰায় সমসাময়িক কেইখনমান গাঁৱৰ অকথিত কাহিনী আপোনালোকক দেখুৱাম। জিলাৰ অঞ্চলৰ ভিতৰত আটাইতকৈ পুৰণি গাঁও বৰচিংটেৰাং গাঁও। গাঁওখন গঠন হোৱা 69 বছৰ হ'ল। গাঁওখনৰ ওচৰে পাজৰে আগপিছকৈ প্ৰায় 101খন গাঁও গঠিত হ'ল। যদিও গাঁওকেইখন এতিয়া আধুনিক জীৱনৰ নিৰ্বাহ ব্যৱস্থাৰ পৰা ভালেখিনি দূৰত। এক কথাত চৰকাৰৰ চূড়ান্ত প্ৰতাৰণা এক জ্বলন্ত উদাহৰণ গাঁওকেইখন। চাহক আমাৰ এই প্ৰতিবেদন। প্ৰায় 60 দশকৰ আগৰ পুৰণি অঞ্চল বৰজান পৰিষদ সমষ্টিৰ বৃহত্তৰ টিলা এলেকাৰ অন্তৰ্গত বৰচিংটেৰাং গাঁও শ্ৰী আদং 101খন গাঁও আছে অঞ্চলটোত। কিন্তু এই অঞ্চলটোলৈ আজিলৈ গাঁওবাসীয়ে চৰকাৰৰ একো আঁচনি প্ৰাপ্তি নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। কাৰ্বি সাহিত্য পৰিষদ গঠনৰ 66 সংখ্যক প্ৰতিষ্ঠা দিৱস অতিক্ৰম হৈ গ'ল। অথচ এইকেইখন গাঁৱৰ লোকে পুৰণি সময়ৰ দৰে দৈনিক জীৱন নিৰ্বাহ কৰিব লগা হৈছে। গাঁওকেইখনলৈ যাবলৈ নাই সুচল পথ। গাঁৱৰ ৰাইজৰ বাবে নাই খোৱা পানীৰ যোগান, নাই বিজুলী যোগান ব্যৱস্থা। চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ সা সুবিধাৰ পৰা বঞ্চিত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে যোৱা 2013-14 MGNৰেগা আঁচনিৰ অধীনত DDS ৰোড দিয়াৰ নামত চেনগুৱেল পথ নিৰ্মাণ কৰি দি চৰকাৰে দায়িত্ব সামৰিলে। কিন্তু ঠিকাদাৰে অধিক মুনাফা আদায়ৰ লক্ষ্য ৰাখি চেনগুৱেল নিৰ্মাণৰ নামত ওপৰে ওপৰে পাতলকৈ শিলগুটি বালি পাৰি দিয়াৰ ফলত পৰৱৰ্তী বছৰ বাৰিষা বৰষুণে উটুৱাই লৈ গ'ল। এতিয়া পথটো বালি শিলগুটিৰ অৱশিষ্ট দেখিবলৈ নোপোৱা হৈছে। নেৰানেপেৰা বৰষুণ হ'লেই পথটোৰে যাতায়াত হৈ পৰে এক নৰক যন্ত্ৰণা। তথাকথিত আশাবাদী ৰাইজে এতিয়া পৰিৱৰ্তনকামী বিজেপি চৰকাৰক আগ্ৰহেৰে বাট চাই আছে পৰিৱৰ্তনৰ বঁটা আনি দিবলৈ। ৰাইজৰ এই আশা কেতিয়া পূৰণ কৰে বিজেপি চৰকাৰে তাক আগন্তুক দিনবোৰতহে লক্ষণীয় হ'ব। বোকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন পৰিষদ সমষ্টিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দুখীয়া হিতাধিকাৰীৰ বাবে ইতিমধ্যে গৃহ নিৰ্মাণৰ আঁচনি ৰূপায়ণৰ বাবে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন পৰিষদ সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দুখীয়া হিতাধিকাৰীৰ বাবে ইতিমধ্যে গৃহ নিৰ্মাণৰ আঁচনি ৰূপায়ণৰ বাবে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন প্ৰান্তত গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে। জিলা সীমান্তৱৰ্তী চিনথং পৰিষদৰ হাৱাং অঞ্চলৰ নেপালী আৰু খাচিয়া গাঁৱত দুখীয়া হিতাধিকাৰীৰ বাবে 2019-20 বৰ্ষৰ বিত্তীয় পুঁজিৰ পৰা গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে চিনথং ভিডিচিৰ সভাপতি খৰচিং সেনাৰে।
আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে চিনথং ব্লক উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা বৰসিং কামচা একাউণ্টেণ্ট খৰসিং তেৰণকে ধৰি অন্যান্য কৰ্মচাৰী তথা বিজেপিৰ বিশিষ্ট নেতাকৰ্মীসকল আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ